যোনটো ওয়াইল্ড লাইফ দিৱস পালন কৰা হয় এভৰি ইয়াৰ আমাৰ ইণ্ডিয়াত 2 অক্টোবৰ পৰা 8 অক্টোবৰলৈকে হয় এইটো কাৰণে আমি আজি 3 অক্টোবৰ আমি ইয়াত আমাৰ এইটো খুংগ্ৰিঙত বড়োলেণ্ড একাডেমি ইয়াতে অৰ্গেনাইজ কৰা হৈছে আমাৰ চিৰাং ফৰেষ্ট ডিভিজন আৰু লগতে আমাৰ অৰণ NGO মেইনলি ইয়াতে আমাৰ অৰণ NGO মানে অৰ্গেনাইজ কৰি দিছে আৰু এইটো কাৰণে এইটো আমাৰ প্ৰগ্ৰামটো আজি ইয়াতে লয় আমি কন্ট্রিবিউশন করা বাদ দিছি দৰকাৰ মানে এতিয়া আমাৰ যোনটো এনভাইৰনমেণ্টেল ডিজাষ্টাৰ আৰু গ্লোবাল ৱাৰ্মিঙৰ কেছটো হৈ আছে সেইটো কাৰণে মানে আমি বিশেষ কৰি আমাৰ এনভাইৰনমেণ্টটো প্ৰটেক্ট কৰাৰ কাৰণে মানে সবে সাজু হ'ব লাগিব এইটো কাৰণে আমাৰ এইটো দিনটো যাতে আমি পাহৰি নাযাওঁ বছৰত এবাৰ হ'লে আমাৰ যাতে মনত পৰক আমাৰ ডিউটি বা ৰেছপন্সিবিলিটি টুৱাৰ্ডছ নেচাৰ সেইটো কাৰণে আমাৰ মেইনলি এই প্ৰগ্ৰামটো লোৱা হয় আৰু যাতে আমি সবে মনত আমাৰ থাকে আমাৰ কাৰণে আমাৰ এনভাইৰনমেণ্টটো কিমান ইম্পৰ্টেণ্ট আৰু আমাৰ ফৰেষ্ট কিমান ইম্পৰ্টেণ্ট কাৰণ মেইনলি আমাৰ ফৰেষ্টে সব এনভাইৰনমেণ্টৰ কাৰণে বহুত ছাৰ্ভিচ দিয়ে বহুত ছাৰ্ভিচ আমি যিমান এনভাইৰনমেণ্টেল ছাৰ্ভিচ আমাৰ মেইনলি ফৰেষ্টৰ পৰাই পাওঁ আমি সেইটো কাৰণে আমাৰ ফৰেষ্টটো এতিয়া কনজাৰ্ভ কৰাটো প্ৰটেক্ট কৰাটো একদম ফাৰ্ষ্ট প্ৰায়ৰিটি হৈ আছে সেইটো কাৰণে আমি এইবিলাক প্ৰগ্ৰামটো এতিয়া কৰি আছোঁ চাওক এইটো অকল ফৰেষ্ট ডিপাৰ্টমেণ্ট বুলি ফৰেষ্ট ডিপাৰ্টমেণ্টত যোনবিলাক মানুহ আছে ইহঁতেও মানুহ হয় ইহঁতে ইউনিফৰ্ম পিন্ধি আছে বুলি ইহঁতৰ দায়িত্ব আছে এতিয়া ৰেছপন্সিবিলিটি আছে এইটো এনেকুৱা নহয় আমাৰ যিমান আমি সকলোৱে এভৰি চিটিজেন অফ ইণ্ডিয়া বা যিমান আমি মানুহ হিচাপে আছোঁ এইটো চবৰে দায়িত্ব যদি আমি নিজে বুজি নাপাওঁ আমাৰ কাৰণে এইবিলাক ইম্পৰ্টেঞ্চ অফ ৱাইল্ড লাইফ আৰু আমাৰ ফৰেষ্টৰ ইম্পৰ্টেঞ্চটো যদি আমি নিজে বুজি নাপাওঁ আমি বেলেগৰ কথাটো নলওঁ এতিয়া আমি ফৰেষ্টে যদি বাই ফৰ্চ আমি কৰিলেও কিছুমান আমি নোৱাৰোঁ কাৰণ এইটো বহুত ৰিজন আছে কাৰণ আমাৰ আনএমপ্লয়মেণ্ট আছে আৰু অভাৰ পপুলেশ্যন আছে আৰু আমাৰ এতিয়া মাটিৰ প্ৰব্লেম হৈ আছে বহুত মানুহ হৈছে এতিয়া চবৰ মাটি নাই সেইটো কাৰণে মানুহবিলাকে কি কৰে জংঘল কাটি মাটি দখল কৰে তাতে আমাৰ এনভাইৰনমেণ্টটো নষ্ট হয় আৰু কিছুমানে মিট বিকিবলৈ আমাৰ জংঘলীয়া এনিমেলছটো পচিং কৰে ইলিগেলি এইটোৱে আৰু মানে যিমানলৈকে আমি নিজে এৱেৰ নহওঁ মানুহ হিচাপে তেতিয়ালৈকে আমাৰ জেগাখন মানে ভাল নহ'ব আৰু আমি ৱাইল্ড লাইফৰ আৰু এনভাইৰনমেণ্টৰ প্ৰতি আমি ভাল কৰি আমাৰ কিবাটো ৰেছপন্সিবিলিটি ল'ব নোৱাৰিম যেতিয়ালৈকে আমি নিজে নুবুজোঁ जोङो वाइल्ड लाइफ उइक डे जोङो 2 अक्ट'बरनिफ्राय 8 अक्ट'बरसिम जायो जोङो 3 अक्ट'बराव दिनैहाय खुंग्रिं ओनसोलनि बड'लेण्ड एकाडेमि बिनि स्टुडेन्टफोरखौ जोङो वाइल्ड लाइफनि इम्परटेन्सआ मा बेनि थाखाय जोङो सोलोंलायदों आरो बिसोरनो जों फोरोंदों आरो दिनैनि चेलेन्जआ मा जानो थांगासिनो दं जोङो वाइल्ड लाइफ जोङो हान्टार दा पचिं खालामनाय बा प्लान जोंनि इनभाइरनमेन्टआ जोबस्रांनानै जुदि हाग्राया जोबस्रांनानै जे थानो जायगा गैयै बेबो मोनसे थाबाय जोंनि ओनसोलाव जे बेबायदिया थांनाय बोसोराव जोङो 7 अक्ट'बराव लानाय जादोंमोन रुनिखाथायाव दिनैहाय बे बोसोराव जोङो 70 वाइल्ड लाइफ उइक डेखौ बेवहाय सेलेब्रेट खालाम मोननानै खोब गोजोननाय मोन्दों आरो बिनि गेजेरजों जों मोनसे मेसेज होनो सानदों जे दिनैनि थारिखआव जोङो गासैबो जयेन्टलि जोङो कनजार्भ खालामनांगोन जोङो प्रटेक्ट खालामनांगोन बयबो बिहोमा होनांगोन बेखौ जोङो दिनैनि वाइल्ड लाइफ उइक डे सेलेब्रेट खालामनायजों बेखौ मेसेज हरनो सानो अरन NGOनिफ्राय